গাইস বিনা বাজাৰত উঠিছো ইয়াত তৰা তৰা বুলি কয় এইফালে চাক মানুহ हे तमाम মানুহ দেই यार হে গাইছ welcome to জগন্নাথ ব্লগছ তো বৰ্তমান মই আছো মেলাত আৰু এইফালে চাক মানুহ হে তামাম মানে আৰু মেলা বুলি ক'লে আমি যেটো বিচাৰো হেটো হল মিনা বাজাৰ তো বহুত কেইখন আহিছে তো সদায় ইয়াতে উঠিম ভাল লাগিব আৰু মেলাখন হয় আমাৰ ধনচিৰিকাত যি সপ্তাহিক বজাৰ হয় তাতে তো যদি আপোনালোকে আহিব খোজে মই লোকেশন কমেন্ট বক্সত পিন কৰি দিম আপোনালোকে জিপিএছ চাই কিনে আহিব পাৰে আৰু আজি ভাবিছো ইয়াতে উঠিম কি কয়াক তৰা আৰু ইফালে কি আছে এটো নাম নাজানো আৰু ইফালে আছে মটকা কোৱা আৰু এইফালে আছে চকৰি ওয়াও গাইস বিনা বাজাৰত উঠিছো ইয়াত তৰা তৰা বুলি কয় এইফালে চাক মানুহ তামাম মানুহ মাথা ঘুরাই আছে গাছ মাথা ঘুরাই আছে কি ডেঞ্জারাস বস্তু মোৰ মাথা ঘুৰাই দিছে যা আজি মই গাইস কিমান মানুহ ইয়াৰ পৰা এনেকে চালে একদম পুৰা মানুহ তামাম মানুহ আহিছে একদম পুৰা ভিৰ এইফালে চাওক মানুহ এইফালে চাওক মানুহ চব মানুহ একদম তামাম ভিৰ জমি আছে ইয়াত অলপ আগত আমি জাপিত উঠিছিলো কিন্তু এতিয়া গৈ আছো আমি ইয়াত চকৰিত উঠিবৰ কাৰণে তো মেলা বুলি ক'লে এইবিলাকে মেইন না তো এক্সপিৰিয়েঞ্চ ল'ব লাগে তো চলো ভয় লাগে বাৰু ইয়াৰ উঠিলে কিন্তু যেতিয়া তলৰ পৰা ওপৰত উঠাই লৈ যায় তেতিয়া একো নহয় যেতিয়া ওপৰৰ পৰা তল পিনি নামি আহে তেতিয়া মানে এনেকুৱা লাগে যেন মোক ওপৰৰ পৰা ডেলুৱাই পেলাই আছে মই বাৰু ইয়াৰ আগত আৰু 3-4 বাৰ মান উঠিছিলো তো সেই কাৰণে মোৰ ইমান এটা ভয় লাগা নাই কিন্তু মোৰ লগত জনি আছিল ই বেটা পাইছি মজা ই বেটা আৰু সাগে নুঠে ভয় বাৰু যিমানে লাগক মানুহ ইয়াত উঠিবই কাৰণ সব বস্তুৰ এক্সপিৰিয়েঞ্চ থকাটো প্ৰয়োজন আৰু ইফালে চাক মানুহ টিকেট কাটি লাইনত থিয় হৈ আছে নেক্সট সিহঁতে উঠিব আৰু মেলা বুলি ক'লে মিনা বাজাৰ মিন্না তো আমি যতে পাৰিছো তাতে উঠছো